So hey what's up guys, কি খবৰ? আজিৰ ব্লগটোত মই আহিছোঁ হে শ্ৰী শ্ৰী মাধৱদেৱৰ ঢেকীয়াখোৱা বৰ নামঘৰত। তো চাব পাৰে মোৰ পিছপিনে তো নামঘৰটো আপোনালোকক দেখাওঁ। তো ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব আৰু আপোনালোকক চাকি খৰ দেখাম, যোনটো শ্ৰী শ্ৰী মাধৱদেৱে জ্বলাই থৈ গৈছিল, যোনটো এতিয়াও আছে জ্বলোৱা। তো চলো গাইজ ভিডিঅ'টো চাওঁ। বহু দিনৰ পৰা ইয়াত অহাৰ মনত আশা আছিল আৰু আজি ইয়াত উপস্থিত হৈ মনৰ আশাটো পূৰণ কৰিলোঁ আৰু গুৰুজনা শ্ৰী শ্ৰী মাধৱদেৱৰ আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। এয়া হৈছে ঢেকীয়াখোৱা বৰ নামঘৰৰ চাকি বন্তি জ্বলোৱা স্থান। ইয়াত মই, মা, দেউতা আৰু চিৰঞ্জীৱে চাকি বন্তি আৰু ধূপ জ্বলোৱা আপোনালোকে দেখিব পাইছে। আৰু ইয়াত আপুনি ভগৱান শ্ৰীকৃষ্ণৰো বহু ফটো দেখিব পাব আৰু ইয়াত আপুনি বহু চাকি জ্বলোৱা দেখিব পাব। বহু মানুহ আহে ইয়াত আৰু আমি গুৰুজনা মাধৱদেৱ আৰু শ্ৰীকৃষ্ণৰ আশীৰ্বাদ ল'লোঁ ইয়াত আহি চাকি বন্তি জ্বলাই। আৰু আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। ইয়াত আপুনি নিজে চাব পাৰে বহু ফটো আছে ভগৱান শ্ৰীকৃষ্ণ আৰু বহু চাকি জ্বলাই থৈ গৈছে মানুহবোৰে। বহু মানুহে ইয়াত গুৰুজনাৰ আশীৰ্বাদ ল'বলৈ আৰু ইয়াত বহুত ডাঙৰ চাকিও জ্বলোৱা আছে, আপুনি চাব পাৰে। গাইজ এয়া চাব পাৰে ঢেকীয়াখোৱা বহু কমে দেখা পায়। গাইজ ঢেকীয়া ফুলটো গম ফুলে বুলিতো নাজানো। ঢেকীয়া ফুলে সেইটো গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আজি ব্লগটোত চালে আমি যোৰহাটত গ'লোঁ ঢেকীয়াখোৱা বৰ নামঘৰত গুৰুজনা আৰু ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ ল'লোঁ। তো ভিডিঅ'টো ভালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। নিউ ব্লগত লগ পাম। বাই গাইজ।